LP UP টেটৰ ক্ষেত্ৰত আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে 2টা বছৰলৈ আমি হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত চৰকাৰে সিদ্ধান্ত লৈছে যে আমি এতিয়া ইয়াৰ কাৰণে বেলেগ এইটো এটা ইলিজিবিলিটি কোৱালিফিকেশ্যন সেই ইলিজিবিলিটি কোৱালিফিকেশ্যনটো কোনো চাকৰি পোৱাৰ গ্যাৰান্টি নহয়। অসমৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে আৰু ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষা বিভাগক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ডাঙৰ ঘোষণা কৰিছে। ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি অহা 2 বছৰলৈকে LP UP টেট পৰীক্ষা অনুষ্ঠিত কৰা নহয় বুলি জনাইছে আৰু যিসকল শিক্ষাৰ্থীয়ে টেট পৰীক্ষা দিব বিচাৰে তেওঁলোকে টেট পৰীক্ষা দিব পাৰে বুলি অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আজি জনাইছে। লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষক শিক্ষয়িত্ৰীসকলক সকীয়াই দিছে যে যিসকলে এতিয়ালৈকে নিয়মীয়াভাৱে স্কুলত যোৱা নাই তেওঁলোকৰ কাৰণে অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে সকীয়নি প্ৰদান কৰিছে। অসমৰ শিক্ষা বিভাগে শিক্ষা সেতু এপৰ জৰিয়তে শিক্ষক শিক্ষাৰ্থীৰ উপস্থিতিৰ ওপৰত নজৰ ৰাখিছে আৰু ইতিমধ্যে বৰপেটা জিলাত আজিৰ দিনটোত 1100 শিক্ষক অনুপস্থিত আছিল আৰু শিক্ষা সেতু এপত এই তথ্য ধৰা পৰিছে। কি কাৰণত শিক্ষকসকল বিদ্যালয়লৈ অহা নাই তাৰ তদন্তৰ নিৰ্দেশ দিছে ইতিমধ্যে শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু শিক্ষক শিক্ষয়িত্ৰীক সময়মতে বিদ্যালয়লৈ আহিবলৈ ইতিমধ্যে আহ্বান জনাইছে শিক্ষামন্ত্ৰীগৰাকীয়ে। সমগ্ৰ ৰাজ্যত 10% শিক্ষকৰ অনুপস্থিতি ধৰা পৰিছে শিক্ষা সেতু এপৰ জৰিয়তে আৰু 20,000 শিক্ষক অনুপস্থিত আছে বিভিন্ন বিদ্যালয়ত আৰু 1,90,000 শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয়লৈ নিয়মিতভাৱে আহি আছে। কিন্তু 10% এতিয়াও নিয়ম মনা নাই আৰু এই 15-20,000 শিক্ষকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে জনাইছে। আজিৰ দ্বিতীয় খবৰটো হৈছে আধাৰ কাৰ্ডক লৈ ইতিমধ্যে সকলোৰে কাৰণে এতিয়া আধাৰ কাৰ্ড বাধ্যতামূলক হৈ পৰিছে আৰু যদি আপোনাৰ সন্তানৰ আধাৰ কাৰ্ড এতিয়ালৈকে বনোৱা নাই তেনেহ'লে কেনেকৈ বনাব পাৰিব সেই বিষয়ে জানক। আপোনাৰ শিশুটিৰ স্কুলত নামভৰ্তিৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড আৰু 5 বছৰৰ তলৰ শিশুৰ বাবে আধাৰ কাৰ্ডৰ প্ৰয়োজন অতি গুৰুত্বপূৰ্ণ। শিশুৰ বাবে বনোৱা আধাৰ কাৰ্ড নীলা ৰঙৰ থাকে আৰু আপোনাৰ সন্তানৰ আধাৰ কাৰ্ড বনাবলৈ কি ডকুমেণ্ট প্ৰয়োজন হ'ব। সন্তানৰ জন্মৰ প্ৰমাণপত্ৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড বনাবলৈ হ'লে আৰু হাস্পতালৰ পৰা অহাৰ দিনা যি তথ্য দিয়া হৈছিল সকলোখিনি তথ্য দিব লাগিব আৰু প্ৰয়োজন হ'ব পিতৃ মাতৃৰ আধাৰ কাৰ্ড। লগতে অংগনবাড়ী কেন্দ্ৰ অথবা আধাৰ কেন্দ্ৰলৈ গৈ বনাব পাৰিব এই আধাৰ কাৰ্ড। শিশুটিৰ পিতৃ মাতৃৰ সমস্ত তথ্য দিব লাগিব আধাৰ কাৰ্ড বনাবলৈ আবেদন কৰাৰ সময়ত। আধাৰ কাৰ্ড আবেদন কৰাৰ পাছত এনৰোলমেণ্ট ফৰ্মত সন্নিৱিষ্ট কৰিব লাগিব সমগ্ৰ তথ্য আৰু ইয়াৰ পিছত আপোনাক দিব এখন একনলেজমেণ্ট শ্লিপ। এই নম্বৰটোৰ পৰাই আপুনি লাভ কৰিব পাৰিব আপোনাৰ সন্তানৰ আধাৰ কাৰ্ড। দ্বিতীয়তে বাৰ্থ চাৰ্টিফিকেট যদি আপোনাৰ নাই তেনেহ'লে কেনেকৈ বাৰ্থ চাৰ্টিফিকেট বনাব পাৰিব, কাৰণ 1 অক্টোবৰৰ পৰা অধিক প্ৰয়োজন হৈ পৰিছে জন্মৰ প্ৰমাণপত্ৰৰ আৰু কি কামত ব্যৱহাৰ হয় এই বাৰ্থ চাৰ্টিফিকেট। আধাৰ কাৰ্ড বনাবলৈ এতিয়াৰে পৰা জৰুৰী হ'ব বাৰ্থ চাৰ্টিফিকেট আৰু বাহন চালনৰ বাবে লাইচেন্স বনাবলৈ হ'লে প্ৰয়োজন হ'ব বাৰ্থ চাৰ্টিফিকেট। আপোনাৰ সন্তানৰ স্কুলৰ নামভৰ্তিৰ বাবেও প্ৰয়োজন হ'ব জন্মৰ প্ৰমাণপত্ৰ আৰু ভোটাৰ ID কাৰ্ডৰ বাবেও জৰুৰী হৈ পৰিছে জন্মৰ প্ৰমাণপত্ৰ। বিয়াৰ প্ৰমাণপত্ৰৰ বাবে এতিয়াৰে পৰা প্ৰয়োজন হ'ব জন্মৰ প্ৰমাণপত্ৰ আৰু চৰকাৰী চাকৰি আবেদনৰ বাবেও জৰুৰী হৈ পৰিল বাৰ্থ চাৰ্টিফিকেট। বাৰ্থ চাৰ্টিফিকেট দি বনাব পাৰিব লাইচেন্স আৰু আধাৰ কাৰ্ড।